আৰু তাৰপিছত গাইজ ফইল পেপাৰখন ধুনীয়াকৈ বন্ধ কৰি দিব চাৰিওপিনৰ পৰা। মই 3 পিচ মাছ ধুনীয়াকৈ পেকিং কৰি লৈছোঁ, একদম ধুনীয়া পেক হৈছে। গাইজ চাওক না কি ধুনীয়া এটা ফ্ৰেগনেছ ওলাই আছে। তো এইটো গাইজ মাছটো নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ টিম। তো আজি মানে অলপমান এটা বেলেগ আইটেম বনাব গৈ আছোঁ। মানে এইটো হৈছে আপোনাৰ ভাপত দিয়া মাছ। মাছটো আমি মানে খায়ে থাকোঁ, ফ্ৰাই কৰি হওক, আঞ্জা বনাই হওক। আজি মানে অলপ মানে ভাপত দিয়া মাছ খাম, বেহৰ চেহৰ দি কিনে বনাম। তো গাইজ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' লাইক কৰি দিব। তো গাইজ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ভাপত দিয়া মাছ বনাবৰ কাৰণে আমাক প্ৰথমতে লাগিব মাছ। তো এইখিনি মাছ আছে। তো মই গাইজ গোটেইখিনি নবনাওঁ, মই জাষ্ট 3 পিচ মাছ ল'ম ইয়াতে। আৰু মাছটো অকণমান এনেকৈ ডাঙৰ ডাঙৰ চাইজৰ হ'লে মানে টেষ্টটো বেছি হয়। তো মই 3 পিচ মাছ ল'ম ইয়াতে বঢ়িয়াকৈ, 3 পিচে বনাম আজি মই বঢ়িয়াকৈ। মাছখিনিত গাইজ অকণমান নিমখ দিম মই, বহুত বেছি নালাগে, আৰু অকণমান হালধি দিম। কোনোবাই যদি ভাপত দিয়া মাছত হালধি নিদিলেও কথা নাই, মই অকণমান দিছোঁ। আৰু মাছ কেইপিচ বঢ়িয়াকৈ আমি মেৰিনেট কৰি থৈ দিম মানে। তো মাছ 3 পিচ এনেকৈ মেৰিনেট কৰি মোটামুটি 1 ঘণ্টামান ৰাখি দিম মই। তো এতিয়া গাইজ আমি অকণমান এইটো বেহৰ অকণমান আমি বাতি এটাত ল'ম, লৈ কিনে ইয়াতে পানী দিম। তাৰমানে বেহৰখিনি পানীত ভিজাই থৈ দিব লাগিব গাইজ 1-1.5 ঘণ্টামান, বেছি টাইম থ'লেও কথা নাই। এনেকৈ বেহৰখিনি পানীত বঢ়িয়াকৈ জিকাই থৈ দিব। তো গাইজ বেহৰখিনি মই মোটামুটি 1.5 ঘণ্টামান জিকাই থ'লোঁ, চাওক ধুনীয়াকৈ ফুলি উঠিছে। তো মই বেছিকৈ ভিজাই দিলোঁ অলপ। তো মই বেহৰখিনি এতিয়া মিক্সিত লৈ ল'ম, মানে গোটেইখিনি নলওঁ, বেহৰ মই লাগাতকৈ বেছি ভিজাই দিছোঁ। তো যিখিনি লাগে সেইখিনি মই বঢ়িয়াকৈ মিক্সিত লৈ ল'ম। তো বেহৰখিনি লোৱাৰ পাছত গাইজ মই ইয়াতে আপোনাৰ আদা নহৰুৰ পেষ্ট অলপমান দি দিম, নহৰু কম দিব, আদা বেছিকৈ দিব। তাৰপাছত মই এটা জলকীয়া দি দিম ইয়াতে, বেছি জ্বলা নিদিব। আৰু মিডিয়াম চাইজৰ গাইজ মই এটা পিঁয়াজ দিম ইয়াতে। পিঁয়াজটো কিন্তু গাইজ আপোনালোকে সৰু সৰুকৈ কুটিও দিব পাৰে পিছত খানতে, মই মানে মিক্সিতে মাৰি দিম গোটেইখিনি। তো এইখিনি এতিয়া মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। তো গাইজ চাওক আমাৰ বেহৰখিনি মিক্সিত একদম ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ, বেহৰ পিঁয়াজ এইখিনি গোটেইখিনি আদা নহৰু। তো এইখিনি বঢ়িয়াকৈ এতিয়া মাছখিনিত মই বঢ়িয়াকৈ ঢালি দিম মানে। গোটেইখিনি মই মাছখিনিত দি দিম। আৰু মই মাছখিনি সানোতে নিমখ দিছিলোঁৱে, তথাপি এইখিনিতো অকণমান নিমখ দি দিম, বেছি নিদিব কিন্তু, একদম অকণমান নিমখ দিব। আৰু গাইজ অকণমান মিঠাতেল দি দিব, বেছি নিদিব কিন্তু, অকণমান একদম মিঠাতেল দি দিব। এইটো মানে জাষ্ট এটা মানে ফ্লেভাৰৰ কাৰণে দিয়া যায় অকণমান, যিহেতুকে বেহৰ অকণমান দি দিব, জাষ্ট হৈ যাব। আৰু লাষ্টত গাইজ অকণমান লেবু টেঙা কাটি দিব। লেবু টেঙা যদি কোনোবাই নিদিয়ে কথা নাই, এইটো অপশ্যনেল, আৰু মই দিছোঁ মানে লেবু টেঙাটো দিলে মানে অলপ ভাল লাগে আৰু খাই। তো ভালকৈ একদম লেবু টেঙাৰ ৰসটো কাটি দিব মানে, তেতিয়া টেষ্টটো বহুত বাঢ়ি যাব মানে, টেঙেচীয়া এটা টেষ্ট আহিব। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মাছৰ লগত বঢ়িয়াকৈ সানি ল'ব। এনেকৈ মাছ কেইপিচৰ লগত ধুনীয়াকৈ এনেকৈ উল্টা পাল্টাকৈ পূৰা বঢ়িয়াকৈ সানি ল'ব। এনেকৈ ভাপত দিয়া মাছ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন গাইজ। তো গাইজ এইখিনি মাছ কেইপিচৰ লগত ধুনীয়াকৈ এনেকৈ লটপটকৈ লগাই দিলোঁ। এতিয়া মোটামুটি 15 মিনিটমান এইখিনি এনেকৈ থৈ দিম। তো এইখিনি 15 মিনিট এনেকৈ ৰাখি দিলোঁ বঢ়িয়াকৈ। তো এতিয়া আমি এনেকুৱা ফইল পেপাৰ ল'ব লাগিব গাইজ। তাৰমানে এনেকুৱা ধৰণৰ ফইল পেপাৰ আপোনাৰ বজাৰত মানে ৰোল পায় মানে ফইল পেপাৰৰ এভেইলেবল হ'ব, 50 টকামান ল'ব ৰোল এটাত। তো মই এনেকৈ 3 পিচ মাছটো, তো মই 3খন এনেকৈ ফইল পেপাৰ লৈছোঁ। তো মই দেখাই দিছোঁ আপোনালোকক মাছটো কি কৰিব লাগিব এতিয়া। বঢ়িয়াকৈ মাছটো গাইজ আৰু এবাৰ এনেকৈ সানি ল'ব, মানে দিয়াৰ আগতে এবাৰ এনেকৈ সানি ল'ব মাছটো বঢ়িয়াকৈ। তাৰপিছত গাইজ মাছটো ধুনীয়াকৈ ফইল পেপাৰৰ মাজত এনেকৈ দি দিব, বঢ়িয়াকৈ মাছ পিচ দি দিব। দি কিনে অকণমান এই গ্ৰেভিটো অকণমান মাছত এনেকৈ লগাই দিব চাৰিওপিনে, মানে এই গ্ৰেভিটোতে ভাতটো সানি খাই ভাল লাগিব। তো অকণমান গ্ৰেভিটো অকণমান এনেকৈ চাৰিওপিনে লগাই দিব। আৰু তাৰপিছত গাইজ ফইল পেপাৰখন ধুনীয়াকৈ বন্ধ কৰি দিব চাৰিওপিনৰ পৰা। চাব যাতে ফইল পেপাৰৰ পৰা আপোনাৰ মানে গ্ৰেভিটো লিক নহয়, সেইটো চাব কিন্তু। তো এনেকৈ ধুনীয়াকৈ বন্ধ কৰি ল'ব। তো গাইজ দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ পেক কৰি ল'ব বঢ়িয়াকৈ। তো মই গোটেই কেইপিচ মাছ এনেকৈ ধুনীয়াকৈ পেক কৰি ল'ম। তো গাইজ মই 3 পিচ মাছ ধুনীয়াকৈ পেকিং কৰি লৈছোঁ, একদম ধুনীয়া পেক হৈছে। তো আপোনালোকে ভাবি আছে এতিয়া এই 3 পিচ মই ক'ত মানে ভাপত বনাম। তো চবৰে ঘৰততো গাইজ ম'ম' বনোৱা সাজটো নাথাকেই। তো আমি যিহেতুকে ইণ্ডিয়াৰ মানুহ, আমি মানে কিছুমান দেশী যোগাৰ আছে আমাৰ। তো মই দেখাই দিওঁ কিহত বইল কৰিম মই। তো গাইজ চাওক চবৰে ঘৰততো এনেকুৱা চচপেন থাকেই এটা, হয়নে নহয়। তো এইটোত মানে পানী দিব আধামান, দি কিনে পানীখিনি এনেকৈ পূৰা উতাল আহিব দিব, মানে পানীখিনি দেখিছেনে, পানীখিনি পূৰা এনেকৈ উতাল আহিব দিব। তাৰপিছত এইটো চাওক গাইজ, এইটো এটা চাউল ধোৱা আপোনাৰ খৰাহি, এইটো চাউল ধোৱা খৰাহি, মানে এনেকুৱা চবৰে ঘৰত থাকে এটা খৰাহিটো ইয়াৰে ওপৰত দি দিব। চাওক চাউল ধোৱা খৰাহিটো ইয়াৰে ওপৰত দি দিব। তো চাওক এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ভাপবিলাক ওলাই আছে, দেখিছেনে, ভাপবিলাক ওলাব ধৰিছে। আৰু ইয়াৰ ওপৰত গাইজ এনেকৈ মাছ 3 পিচ দি দিব, মানে 3 পিচ মানে আপোনালোকে যেই পিচ খায়, 3 পিচ খায় 10 পিচ খায়, এনেকৈ দি দিব। তো মই ধুনীয়াকৈ 3 পিচ মাছ ইয়াতে দি দিলোঁ, আৰু দি কিনে ইয়াতে গাইজ ঢাকনিখন এনেকৈ লগাই দিব।
এইখিনি এতিয়া গাইজ বঢ়িয়াকৈ 15-20 মিনিটৰ কাৰণে এনেকৈ থৈ দিয়ক আৰু 15-20 মিনিট পাছত আপোনাৰ ভাপত দিয়া মাছ একেবাৰে ৰেডি তো গাইজ মাছখিনি পূৰা 20 মিনিট মানে আমি ভাপ হ'ব দিলোঁ তো চাওক পূৰা ধোৱা ওলাই আছে আৰু মাছখিনি মোটামুটি ৰেডি হৈ গৈছে 20 মিনিট হৈ গ'ল তো বঢ়িয়াকৈ এতিয়া মাছখিনি আমি নমাই ল'ম তো 3 পিচ মাছ মই উলিয়াই ল'লোঁ এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পাছত এইখিনি বঢ়িয়াকৈ খুলিম আৰু টেষ্ট কৰিম তো গাইজ অকণমান ঠাণ্ডা হৈছে কিন্তু গাইজ বহুত গৰমেই হৈছে ঠাণ্ডা বেছি হোৱা নাই তো মই এক পিচ বঢ়িয়াকৈ এতিয়া খুলি চাওঁ ৰ'ব কেনেকুৱা হৈছে তো এইপিনে চাওক সেই পিচ গাইজ এতিয়া মই বঢ়িয়াকৈ খুলি চাম ধুনীয়া এটা গন্ধ ওলাই আছে গাইজ গাইজ চাওক না কি ধুনীয়া এটা ফ্ৰেগনেছ ওলাই আছে আৰু মানে একদম কি কম তাৰমানে গাইজ কি ধুনীয়া লাগিছে চাওক গাইজ একদম মজা লাগিছে খাই কিন্তু তামাম টেষ্ট হয় মাছটো ধুনীয়া সিজি গৈছে তো গাইজ দেৰি নকৰোঁ বলক গৰমে খাওঁ এইটো বলক তো গাইজ আহক এতিয়া বঢ়িয়াকৈ টেষ্ট কৰি পিনে চাওক গাইজ এইটো চাওক মাছটো কি ধুনীয়া একদম মানে আপোনাৰ বেহৰ বিলাক আৰু আদা নহৰু পূৰা একদম মিক্স হৈ গৈছে তো প্ৰথমতে মই গাইজ এইখিনি টেষ্ট কৰি চাওঁ ৰ'ব এনে সুদাই টেষ্ট কৰি চাম মানে কেনেকুৱা লাগে এইখিনি খাই কিনে অলপমান তো এইটো গাইজ মজা লাগিছে অকণমান মোৰ বেহৰটো বেছি হৈছে গাইজ তথাপি মানে মজা লাগিছে খাই কিনে আৰু মাছটো চাওক গাইজ কি ধুনীয়া তো মাছটো চাওক গাইজ পূৰা বেহৰ লাগি আছে মাছত মানে একদম আৰু মাছটো চাওক গাইজ কি ধুনীয়াকৈ সিজি গৈছে একদম চাওক কি ধুনীয়াকৈ সিজি গৈছে একদম মানে একদম চফ্ট পূৰা চফ্ট কি ধুনীয়াকৈ এৰি গৈছে পূৰা সিজি গৈছে তাৰমানে 1% নিসিজাকৈ নাই কি ধুনীয়াকৈ সিজি গৈছে চাওক তো গাইজ প্ৰথমতে মই মাছে টেষ্ট কৰি চাওঁ অকণমান তো এইখিনি মানে একদম চালৰ লগত টেষ্ট কৰি চাম তো মজা লাগিছে গাইজ এনেকৈ গাইজ আপোনালোকে বনাই খাবই মাষ্ট একদম কিবা মাংস খাওক নাখাওক এইটো বস্তু কিন্তু বনাই খাবই গাইজ তো গাইজ এই বেহৰখিনিৰে মই এতিয়া অকণমান ভাতটো সানি খাই চাম কেনেকুৱা লাগে তো এইখিনিৰে মই এতিয়া বঢ়িয়াকৈ অকণমান ভাতটো সানি খাই চাম এইখিনি আপোনাৰ মানে পৰিমাণটো আপোনালোকে বঢ়াব পাৰে বেহৰৰ মই বেহৰটো বেছি নাখাওঁ তো মই অকণমান কমকৈ লৈছোঁ বেহৰটো মজা লাগিছে ভাতৰ লগত বেছি টেষ্ট লাগিছে কিন্তু মাছটো গাইজ চাওক ধুনীয়া চফ্ট ফিচ আৰু ধুনীয়া সিজি গৈছে মানে মই ভবা নাছিলোঁ ইমান ধুনীয়াকৈ সিজিব বুলি মজা সিজিছে তাৰমানে 15-20 মিনিটত মাছ ধুনীয়া সিজি যায় আৰু জলকীয়া গাইজ তো গাইজ এইটো ৰেচিপি আপোনালোকে মাছ বনাই খাবই তাৰমানে তো গাইজ এইখিনি আছিল ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু খানা খাই লওঁ মজাকৈ তো কেতিয়াবা বনাই খাব আপোনালোকে তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' লাইক কৰি দিব তো গাইজ সকলোকে থেংক ইউ